আগত আমাৰ গাইছ লোক গৈ আছে চাওক আছে এইবিলাক মানে হৰি হওক নেক্সট ভিডিও আহিব 6 তাৰিখ মানে 29 তাৰিখে যাম ক'বালে মই পৰিলোঁ মানে গাইজ মই পৰিলোঁ এতিয়া ফাইনেলি গোটেই মানে এতিয়া কি হ'ল আকৌ ধৰিব পৰা নোৱাৰিলোঁ মই পৰিলোঁ গাইজ আৰু এতিয়া ৰ'ব মানে মই পৰিলোঁ এতিয়া মানে পৰিছে গোটেই অকণমান মানে মহাই চাই লৈ এতিয়া আহি গ'লোঁ আকৌ লাইনত তাৰপৰা এতিয়া আপোনাৰ বেক কেমেৰাটো এতিয়া দেখাম গোটেই মানে এনেকুৱা মানে দেখিছে ন গাইজ গোটেই পিছপিনে দেখিছে ন সৰিয়হ ফুল হৈ আমাৰ এই লগৰকেইটা মানে ফটো শ্বুট কৰি আছে তাৰপৰা এতিয়া আপোনাক দেখাম চাই যাম গোটেই দেখিছে ন কিমান বিঘা আছে যিমান জুম কৰিব আছে যিমান জুম কৰিছে এখন গোটেই সৰিয়হ ফুল অকল দেখিছে নহয় আমাৰ লগৰকেইটা এইকেইটা পূৰা মানে অকল ফটো ধৰিছে মানে এই মানে গোটেই বেলি চেলি ওলাই আছে কিন্তু ডুবিব আছে এতিয়া এখন গোটেই অকল সৰিয়হ ফুল ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা হৈছে সেইটোৱে আৰু গাইজ থৈ দিব এইবিলাক দেখিছে নহয় ধৰিছে মানে আজিকালি এইবিলাক জানেই নহয় গাইজ চবে মানে কি হ'লে অকল ফটোৱে মাৰে অকল কিমান সৰিয়হ ফুল আছে মই মানে আপোনালোকে ভিডিঅ'টো ধৰিব পৰাই নাই মই চকুৱেদি ধৰিব পৰা নাই এনেকুৱা মানে আছে আমাৰ এই ল'ৰাকেইটা এনেকুৱা মানে অকল পজ দিব জানে য'তে ত'তে এয়া গোটেই মানে যে হাত চাত দাঙি দিছে বলে আমাৰ কেমেৰামেনে গোটেই অকল পৰি গোটেই ফটো মাৰিছে আপোনাক দেখাই দিছোঁ এতিয়া এয়া আপোনালোকৰ কেমেৰামেন আমাৰ পিচি পৰা যদি অফিচিয়েল এয়া ইনষ্টাগ্ৰামত মই লিংকটো দি দিম লাগিলে ডিছক্ৰিপশ্যনত এয়া গোটেই পৰি ফটো মাৰিছে আপোনালোকৰ যদি কাৰোবাৰ যে ফটো মাৰিব দৰকাৰ হৈছে আমাৰ পিচি পৰা যদি মানে হেৰি লাগিলে নম্বৰ চম্বাৰ দি দিম মই ডিছক্ৰিপশ্যনত এয়া গোটেই বলে এয়া আমাৰ গোটেই মানে পষ্ট দিব ধৰিছে দেখিছে নহয় গাইজ আৰু এইপিনে মই মোবাইল আনিছোঁ কিন্তু ইমান মানে ভাল নহয় আৰু এতিয়া গোটেই দেখিছে নহয় গাইজ এতিয়া গোটেই বেলি চেলি আছে আৰু এইবিলাক গোটেই সৰিয়হ ফুল এতিয়া সৰিয়হ ফুলক মই অকণমান নষ্ট কৰিব লাগিব নহয় গাইজ দেখিছে নহয় গাইজ সৰিয়হ ফুলৰ ওচৰত আহিলোঁ মই এতিয়া ফাইনেলি গোটেই সৰিয়হ ফুল মানে মই এতিয়া কেনেকৈ কৈছোঁ লাগিছে মানে গাইজ মই গছকি দিম গাইজ তো বেয়া লাগে ন গছকিবলৈ আৰু গোটেই পুখুৰী চুকে পাৰিলে সাঁতুৰি দিমগৈ মই যদি আমাৰ জুচটো চুকে সাঁতুৰি দিমগৈ মই আৰু গোটেই মানে এই আমাৰ ল'ৰাকেইটা পুৰা ফটো মাৰিব আমাৰ কৈয়ে আছোঁ অথনিৰ পৰা আৰু অকণমান আগত আপোনালোকক দেখাইছোঁ যদি ভিডিঅ' যদি ভাল লাগে তেনে লাইক এটা কৰিব যদি ভিডিঅ'টো বেয়া লাগিছে ডিছলাইক এটা কৰিব কমেণ্ট এটা কৰি জনাব লগতে ছাবস্ক্ৰাইবটো কৰি দিব গোটেই আমাৰ গোটেইকেইটা মানে টেনশ্যন লৈ আছে এইয়া বলে
এতিয়া গোটেই ভৈৰৱকুণ্ড ওচৰলৈ মানে ভিডিঅ'টো লছ হৈ গ'ল। মানুহে ইয়াত গৈছে। ভিডিঅ' যদি অকণ ভাল লাগিছে তেনেহ'লে অকণ শ্বেয়াৰ কৰি দিব আপোনালোকে, কাৰণ আপোনালোকে মৰম চেনেহ দিলেহে আমি আৰু অকণমান আগুৱাই যাব পাৰিম আৰু আপোনালোকক নেক্সট মানে ভিডিঅ'টো অকণমান আৰু ইয়াত কি সুন্দৰকৈ বনাব পাৰিম মানে দিম আপোনালোকক আপোনালোকে চাব। আজি কিন্তু লেচিয়া নৈখন দেখাব নোৱাৰিলোঁ, কাৰণ সেইপিনে আমি নগ'লোঁ ইমান দূৰলৈ। আকৌ আহি দেখাম আমাৰ ভাইকেইটা গোটেই আমি আকৌ ফটোমাত বিজি উঠিছে। আপোনালোকৰ নদী এটা দেখাইছোঁ দিয়া। আহি যাব লগতে আহি যাব। এই গছজোপা আছে দেখিছে নহয়, এই দূৰ গছজোপা সেইজোপা ওচৰতে মানে নৈখন আছে। বেলেগ এদিন আহিম আৰু খানা চানা খাব আহিম। এতিয়া আপোনালোকক সেই নদীখন দেখাই দিম। এটা গোটেই চাই পাই যিমান কিমান দূৰলৈকে আছে মানে। মানে চব আছে আৰু গাইজ মানে দেই ইয়াত গোটেই ডাঙৰ পুখুৰী। আৰু নেক্সট ভিডিঅ' মানে আহি আছে। আমি যাম 29 তাৰিখে চাইকেল ৰাইডত লৈ, আৰু আমি যাম তিনিচুকীয়া যাওঁতে যাম আৰু দুদিনমানৰ কাৰণে থাকিমগৈ। আৰু দেখিছে ন গাইজ, মানে মোৰ গোটেই পেঞ্চিলা বৰবাদ ধৰিলে মানে গোটেই এখন বনগুটিয়ে লাগিছে। চাই লওক আপুনি লাগিলে তেওঁ গোটেই বনগুটিয়ে এতিয়া কেনেকৈ আমকৈ মই ঘৰত মানে ঘৰত এতিয়া পূৰা কাম বাঢ়িব। এতিয়া আকৌ ঘৰত ৰাতি হৈ আছে। এতিয়া টেণ্ট চেণ্ট পূৰা তৰি ল'লোঁ। এতিয়া দেখাই মানুহৰ লগত আকৌ টেণ্টটো জপাই দিলে। এতিয়া ঘৰলৈও যাব লাগে।